নমস্কাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ যে ২১ অক্টোবৰ ২০২৫ তাৰমানে মঙ্গলবাৰৰ দিনা অহা মঙ্গলবাৰৰ দিনা কালী পূজা আৰু দেৱালীৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ বা বিভিন্ন জিলাৰ স্কুল কলেজসমূহ বন্ধ ঘোষণা কৰা হৈছে লোকাল হলিডে হিচাপত। আপোনালোকে স্ক্ৰীনত দেখাই পাইছে এইখন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাবে ১৫ অক্টোবৰত নটিচখন ঘোষণা কৰা হৈছে। তো অহা ২১ অক্টোবৰ মঙ্গলবাৰৰ দিনা কালী পূজা আৰু দেৱালীৰ বাবে বন্ধ ঘোষণা কৰা হৈছে, স্থানীয় বন্ধ। তাৰপিছতো হ'ল চাউথ শালমাৰা মানকাছৰ, দক্ষিণ শালমাৰা মানকাছৰ জিলাত ২১ অক্টোবৰ মঙ্গলবাৰৰ দিনা দেৱালী আৰু কালী পূজাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। যদি কিছুমান বিদ্যালয়ত এক্সাম আগৰ পৰাই শ্বেডিউল কৰা আছে তেনেহ'লে এক্সাম চলিব, কিন্তু বাকী সকলোবোৰ স্কুল কলেজত পাঠদান বন্ধ থাকিব। তাৰপিছতো হ'ল বজালী ডিষ্ট্ৰিক্ট। তো আপোনালোকে দেখাই পাইছে মঙ্গলবাৰৰ দিনা কালী পূজা আৰু দেৱালী বা দীপাৱলীৰ কাৰণে বন্ধ ঘোষণা কৰা হৈছে লোকাল হলিডে। তাৰপিছত ডিষ্ট্ৰিক্টটো হ'ল আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টত মঙ্গলবাৰৰ দিনা দীপাৱলীৰ কাৰণে বন্ধ ঘোষণা কৰা হৈছে, স্থানীয় হলিডে ঘোষণা কৰা হৈছে। তাৰপিছত ডিষ্ট্ৰিক্টটো হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট। ইয়াতো ছেম লোকেল হলিডে ঘোষণা কৰা হৈছে মঙ্গলবাৰৰ দিনা দেৱালীৰ বাবে। তো এনেকৈ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে আৰু মেবি সকলোবোৰ ডিষ্ট্ৰিক্টতে দিব লাহে লাহে নটিচখন। তো এইটো হ'ল গোৱালপাৰা জিলাৰ। গোৱালপাৰা জিলাতো একে কথা, লোকাল হলিডে ঘোষণা কৰা হৈছে কালী পূজা আৰু দেৱালীৰ বাবে। তো হয়তো আশা কৰা যায় যে অসমৰ প্ৰায়বোৰ জিলাতে বন্ধ ঘোষণা কৰিব। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।